Hello friends, welcome back to my channel. বাকিখিনি মই কৈ দিব আজি মানে গাইস আজি দেওবাৰ আমাৰ বন আছে হলিডে আজি তো গতিকে আমি আপোনালোকক দেখাবলৈ দুটা ঠাইৰ প্লেনিং কৰিছো গৈ আছো বাৰু যেটো ভাল হয় হেতুত যাম আপোনালোকক দেখাম তো আমাৰ So guys, আহি পাই গলো বেংগলোৰ ফোর্ট আৰু চাওক মোৰ পিছফালে দেখিছে ভাবি চাওক বেক কেমেৰাত দেখুৱাই দিম বাৰু আপোনালোকক 200 বছৰ 300 বছৰ আগতে বনোৱা এইবোৰ গাইস এইখন হৈছে আপোনাৰ মেইন ডোৰ ইয়াৰ পৰা ভিতৰত সোমাব পৰা এইবিলাক দেখিছেই মানুহ অহা যোৱা কৰি আছে এইফালে লক কৰা আছে সোমাবলৈ নিদিয়ে এইখন চাওক মেইন ডোৰ এইখন হৈছে আপোনাৰ মুখ্য দুৱাৰ এই দৰজাখনৰ এটা কথা আছে দৰজাখন বন্ধ কৰিবলৈ মানুহে বন্ধ কৰিব নোৱাৰে 2-3টা হাতীৰ সহায়তহে এইখন বন্ধ বা খুলিব পৰা যায় গৈছিলে মানে চাওক এই হাতীৰ পৰা প্ৰটেকশ্যন পাবলৈ এইবোৰ ৰডবোৰ জুঙা কৰি লগাই থোৱা আছে যাতে কোনোবা শত্ৰু পক্ষই ফটকে খুলিব নোৱাৰে তাৰ ব্যৱস্থা কৰি থোৱা আছিল চাওক কিমান বছৰ আগতে কেনেকুৱা বুদ্ধিৰে বনাইছিলে এইটো হৈছে আপোনাৰ গণেশ টেম্পল ইয়াৰ ভিতৰত এটা মন্দিৰ আছে গণেশ মন্দিৰ এইটো বৰ্তমান খোলা নাই আৰু এইফালে চাওক এটা বস্তু দেখুৱাম আপোনাক এইটো চাওক এইটো একদম মানে যিসকলে বিৰাট গুৰুত্বৰ অপৰাধ কৰিছিলে দেশদ্ৰোহী টাইপৰ মানে বিৰাট ডাঙৰ অপৰাধ তেনেকুৱা ধৰণৰ কয়দীবিলাকক ইয়াত থৈছিলে আন্ধাৰ ভিতৰত একো দেখিয়ে নাপায় সৰু কোঠালি ইয়াতে এখন গেট আছিলে ডাঙৰ গেট এখন আছিলে গেটখন বৰ্তমান নাই বাৰু এইটো চাওক এইটো এটা কয়দখানা এনেকুৱা কয়দত এটা চেলত মানে 10 জনকে কয়দী ৰখা হৈছিলে আৰু কাষেৰে এটা সৰু বাট আছে এইটো এই বাটটোৰে এই গেটখন যদি বন্ধ থাকে এই বাটটোৰে সুধা মানুহ অহা যোৱা কৰিব পাৰিছিল
এনেকুৱা ধৰণৰ বনাইছিলে। এইফালে চাওক আৰু আছে, এইফালে দেখুৱাই আছোঁ বাৰু আপোনালোকক। চাওক এইয়া, এইটো এটা মাছ, ইয়াতে 3টা মাছ একেলগে আছে। এইবিলাক শিলৰ ওপৰতে খোদিত কৰি বনোৱা। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন হৈছে। ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত বেংগলোৰৰ কোন ঠাই চাব বিচাৰে কমেণ্ট কৰি জনাব। বাই বাই।